আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো হৈছে ফটোশ্বপত কেনেকৈ অসমীয়া লিখিব পাৰি। আমি বহুতে ফটোশ্বপত অসমীয়া লিখিবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা আমি লিখা যাওঁ। ইয়াত এটা সৰু কাৰণ থাকে যে ফটোশ্বপত কিয় আমি অসমীয়া লিখিব নোৱাৰোঁ। সেইটো এটা সৰু কাৰণৰ কাৰণে আমাৰ এনেকুৱা হৈ থাকে। গতিকে আজি আমি সেই কাৰণটোৰ বিষয়ে আলোচনা কৰিম, আৰু লগতে আমি কি কি ছফ্টৱেৰত আমি অসমীয়া লিখিব পাৰিম তাৰ ভিতৰত দুবিধ সহজ ছফ্টৱেৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। এটা হৈছে ৰ'দালি। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ৰ'দালি অসমীয়া। এই ৰ'দালি ছফ্টৱেৰটোৰ সহায়ত আপোনালোকে কৰিব পাৰিব। আৰু এটা আছে আপোনাৰ, এইটো আপোনাৰ জাহ্নবী মাল্টি লেংগুৱেজ। গতিকে ৰ'দালি আৰু জাহ্নবী আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। জাহ্নবী ছফ্টৱেৰটো jahnavy.net/download/। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত ডাউনলোড অপশ্যনত যাব। ডাউনলোড অপশ্যনত গ'লে আপোনালোকৰ এনেকুৱা এটা টেব পাব। আপোনালোকে গুগল ড্ৰাইভৰ এটা লিংক আছে, তলত চাব এই ডাউনলোড লিংক আছে। ইয়াত গুগলৰ পৰা লিংক দি থোৱা আছে, ড্ৰাইভৰ পৰা। এই ড্ৰাইভৰ লিংকটো আপোনালোকে ক্লিক কৰিলে ইয়াত আপোনালোকে যাব, আৰু গৈ পেলাই ইয়াত দেখিব জাহ্নবী মাল্টি লেংগুৱেজ কীবৰ্ড। ইয়াত আপোনালোকে ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰিলে আপোনালোকৰ ডাউনলোড অপশ্যনটো আহিব। আপোনালোকে ডাউনলোড কৰিব, আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ ফাইলটো ডাউনলোড কৰিব। আৰু ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকৰ এটা জিপ ফাইল থাকে। এই জিপ ফাইলটো আপোনালোকৰ ডাউনলোড হৈ যাব। আৰু সেই জিপ ফাইলটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে এই জিপ ফাইলটোৰ জৰিয়তে আপোনালোকে ইনষ্টলেশ্যনটো কৰি জাহ্নবীত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই জাহ্নবী ফাইল ছফ্টৱেৰত মই জাহ্নবী কীবৰ্ড বুলি ছেভ কৰি দিলোঁ। জাহ্নবী মাল্টি লেংগুৱেজ কীবৰ্ড ফৰ উইণ্ড'জ XP। এই ফাইলটো আপোনালোকে ডাবল ক্লিক কৰি ইনষ্টলেশ্যন কৰিব। নেক্সট কৰি যাব আপোনালোকৰ এই প্ৰচেছটো কমপ্লিট হ'ব। মই ইয়াতে ইনষ্টলেশ্যন প্ৰচেছটো দেখুওৱা নাই, আশা কৰোঁ আপোনালোকে এইটো সহজভাৱে পাৰিব। এইটো কৰাৰ পিছত আপোনালোকে ইয়াত এটা আইকন দেখিবলৈ পাব। তাত আপোনালোকে ৰাইট ক্লিক কৰিব আৰু কনফিগাৰেশ্যনত যাব। কনফিগাৰেশ্যনত যোৱাৰ পিছত আপোনালোকে জাহ্নবী ANWESHA এনেকৈ বুলি আপোনালোকে এটা ছেটিং পাব। এই ছেটিংটো আপোনালোকে ক্লিক কৰিব। যিসকলে ফনাটিক কৰিব বিচাৰে তেওঁলোকে ফনাটিকত কৰিব পাৰে, আৰু এইটো অপশ্যনতো আপোনালোকে কৰিব পাৰে। এই দুটা অপশ্যন বিশেষভাৱে ফটোশ্বপৰ কাৰণে সুবিধাজনক। বাকীবিলাকো আপোনালোকে চাই ল'ব। কিছুমানত ইনস্ক্ৰিপ্টত থাকে, সেইবিলাক আপোনালোকে কৰিব লাগিলে সহজতে আপোনালোকে এইটো জাহ্নবী NWESHA আৰু এটা জাহ্নবী ইনস্ক্ৰিপ্ট আৰু জাহ্নবী ফনাটিক, এই দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে দিব পাৰে। মই প্ৰথমতে এইটো চিলেক্ট কৰিছোঁ। এইটো মই মিনিমাইজ কৰি দিছোঁ। কৰাৰ পিছত মই ফটোশ্বপটো খুলিছোঁ। ত' মোৰ ইয়াত ফটোশ্বপৰ ভাৰ্জনটো আছে ফটোশ্বপ CS6। তাত আমি এটা নিউ ফাইল কৰি এটা পেজ আমি লৈ লৈছোঁ। তাত আমি চি যিটো বুটাম আছে, আপোনালোক সকলোৱে জানে যে এইটো চি ক্লিক কৰাৰ পিছত তাত আখৰ বা টেক্সট লিখিব পাৰি। সেইটো আমি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত আমি কীবৰ্ডত টাইপ কৰিছোঁ। চাম আমি এইটো টাইপ হয়নে। মই কীবৰ্ডত চি টাইপ কৰিছোঁ। চিটো শ্ল' হৈছে। MI টাইপ কৰিছোঁ। MI কৰোঁতে মি হৈছে। টু মি। আচলতে ইয়াত CU লিখিব লাগিছিল। মই CUMI লিখিলে টু মি হ'ব, যিটো আমি প্ৰনাউন্সিয়েশ্যন ৱাইজত আমি কৰোঁ। এনেকৈ ধৰণে আমি লিখিব পাৰোঁ। কিন্তু কেতিয়াবা কি হয়, ছফ্টৱেৰকেইটাডাল পিছফালে থাকে আৰু আখৰৰ মটো আগফালে থাকে। এনেকুৱা ধৰণৰ প্ৰায় হয় এই ঘটনাটো। এই ঘটনাটোৰ কাৰণে বহুত দিগদাৰী হয়। বহুতে প্ৰথমৰ কষ্ট যেতিয়া কৰে এইটোৱে প্ৰায় হয় যে অক্ষৰিকাডাল আগৰ ফালে গ'ল, দীৰ্ঘৰিকাডাল আগৰ ফালে গ'ল, বা হস্ৰকাডাল বেলেগ ঠাইলৈ গুচি গ'ল, জইন নহ'ল আখৰকেইটা। এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আহে। ত' এই প্ৰব্লেমটো আমি কেনেধৰণে সমাধান কৰিম তাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। এতিয়া আমি এই টু মি শব্দটো আমি ৰাইট চেইনটো ক্লিক কৰিলোঁ, বা আমি ছেভ কৰিলোঁ। মানে এইটো আমাৰ ডাইৰেক্ট ফাইলটো ছেভ কৰা নাই, বাট যিটো টেক্সট লিখিছোঁ সেইটো আমি ৰাখিলোঁ। ৰখাৰ পিছত আমি এডিটত যাম। এডিটত গৈ পেলাই আমি প্ৰিফাৰেঞ্চেছ বুলি এটা তলত পাম, প্ৰিফাৰেঞ্চেছ। আৰু যদি আপোনালোকে নাপায় তেনেহ'লে ড্ৰপ ডাউন লিষ্টখনৰ সৰুকৈ এটা কাৰ্চিন থাকে, কাৰ্চিনটো ক্লিক কৰি তলৰখিনি সম্পূৰ্ণকৈ চাব। কিছুমান ভাৰ্জনত বেছিকৈ
মিডল ষ্টাৰ্ট এইটো আপোনাৰ CS6ৰ কাৰণে এইটো মিডল ষ্টাৰ্ট কৰিব কৰাৰ পিছত আপোনালোকে অ'কে কৰি দিব মই ইয়াতে অ'কে বা এইবিলাক একো নকৰোঁ কাৰণ মোৰ ছেটিংটো অলৰেডি মিলোৱা আছে গতিকে মই ইয়াত হলাটো কৰিছে নাই কিন্তু আপোনালোকে অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকে ফটোশ্বপটো সম্পূৰ্ণৰূপে ক্ল'জ কৰি দিব মই ইয়াতে ফটোশ্বপটো সম্পূৰ্ণৰূপে ক্ল'জ কৰি দিলোঁ ক্ল'জ কৰি দিয়াৰ পিছত আপোনালোকে যেতিয়া নতুনকৈ লিখিব তেতিয়া আপোনালোকে লিখিব সেই যিটো অসুবিধা আপোনালোকে পাই আছিলে সেই অসুবিধাটো নাইকিয়া হৈ যাব সেইধৰণে আপোনালোকে ৰ'দালি এটা আছে ৰ'দালি বুলি এটা আছে সেইটো আপোনালোকে চাব পাৰে সেইটো মই ৰ'দালিটো একচুৱেলি ইংৰাজীটো আছে মই ইয়াত অসমীয়াটো কাটি দিব খুজিছোঁ সেইটো যিটো আপোনালোকে বন্ধ কৰি দিব এতিয়া আপোনালোকে ৰ'দালি বুলি এটা পাব অসম চৰকাৰ এইটো ৰ'দালি ছফ্টৱেৰ এই ৰ'দালি ছফ্টৱেৰত আপোনালোকে ৰ'দালি 2.0 এতিয়ালৈকে ওলাইছে ইয়াত আপোনালোকে ক্লিক কৰিব আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত ৰ'দালি ৱেবছাইটত আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ পিছত ইয়াত আপোনালোকৰ ৰ'দালি ডাউনলোড লিংকবিলাক পোৱা যায় আপোনালোকে নিজৰ কম্পিউটাৰৰ মাই কম্পিউটাৰৰ ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজত গৈ পেলাই আপোনালোকৰ কম্পিউটাৰত কিমান বিটৰ অপাৰেটিং ছিষ্টেম আপোনালোকে ইনষ্টলেশ্যন কৰিছে ইনষ্টল হৈ আছে সেইটো আপোনালোকে নিশ্চিত কৰি ল'ব যদি 32 বিট আছে 32 বিট আৰু 64 বিট থাকিলে 64 আজিকালি উইণ্ড'জ 10 64 বিটতে আহে আৰু সকলোৱে পাৰে উইণ্ড'জ 7 যিসকলে কৰিছিলে আগতে যদি প্ৰচেছৰ তেওঁলোকৰ পুৰণা হয় পুৰণা প্ৰচেছৰবিলাকত কিছুমানত 64 বিট ছাপোৰ্ট নকৰে বা ৰেম কম হোৱাৰ কাৰণে 32 বিটত কৰা হয় গতিকে যদি 32 বিট আছে 32 বিটো আপোনালোকে কৰিব পাৰে কোনো অসুবিধা নাই ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত একো নাই চিম্পল প্ৰচেছ আপোনালোকে নেক্সট কৰি গ'লে আপোনালোকৰ এইটো হৈ যাব ত' তাত মই এটা ৰ'দালিৰ এটা মানে মই ইনষ্টলেশ্যন আছিলে ইনষ্টল কৰি থোৱা আছিলে মই ৰ'দালিটো ইয়াতে আপোনালোকক দেখাম এইটো ৰ'দালি মই কৰা আছে আপোনালোকে কৰি ল'ব মই ইয়েছ কৰিছোঁ ইয়েছ কৰাৰ পিছত আপোনালোকে যদি ফনাটিক ভাল পায় ফনাটিক আৰু স্ক্ৰিপ্ট ভাল পালে স্ক্ৰিপ্টত আপোনালোকে কৰিব পাৰে গতিকে ৰ'দালি ক্লিক কৰাৰ পিছত ৰ'দালিটো ওলাই মোৰ ইয়াতে কিছু সময় লাগিছে কাৰণ মই ৰেকৰ্ডাৰ ইউজ কৰিছোঁ গতিকে কিছু সময় লৈছে আৰু ৰ'দালি লোৱাৰ পিছত আপোনালোকে ইয়াতে ইংলিছ আৰু অসমীয়া থাকে ইংলিছটো ক্লিক কৰি অসমীয়া কৰি ল'ব এনেকৈ অসমীয়াটো অহাৰ পিছত আপোনালোকে ফটোশ্বপটো উলিয়াই ল'ব ফটোশ্বপটো মই নতুনকৈ আকৌ এবাৰ বন্ধ কৰি খুলিছোঁ কাৰণ আপোনালোকক মই যিহেতু দেখুৱাইছিলোঁ যে ফটোশ্বপৰ যিটো মিডল ষ্টাৰ্ট কৰিছোঁ তাৰ কাৰণে এতিয়া আমি নিউ কৰিলোঁ নিউ কৰাৰ পিছত এটা পেজ উলিয়াই ল'লোঁ ঠিক আগৰ ধৰণৰ প্ৰচেছে হয় ইয়াতো আপুনি একে ধৰণে কৰিব